গাইজ আজি এটা মই ভিডিঅ' চালো ভিডিঅ'টোত অসমৰ এজন জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই এটা মানে কি আৰু পানীৰ ওপৰত এটা ভিডিঅ' বনাইছে ভিডিঅ'টোত তেওঁ কৈছে যে পানীৰ মেমৰি আছে আৰু ভিডিঅ'টো চাই ময়ো আচৰিত হৈ গ'লো আগতে এনেকুৱা ধৰণৰ কোনো মই গম পোৱা নাছিলোঁ যে পানীৰ মেমৰি আছে একো কথা গম পোৱা নাছিলোঁ তেওঁ ভিডিঅ'টো চাই মই আচৰিত হ'লো আৰু মনে মনে ভাবিছোঁ এনেকুৱা বাৰু সম্ভৱ নেকি বাৰু যে পানীৰ মেমৰি থাকিব পাৰে নেকি তাৰপিছত মই ইণ্টাৰনেটত চাৰ্চ কৰিলোঁ ইণ্টাৰনেটত চাৰ্চ কৰাৰ পিছত প্ৰথমতে মই যেটো ওয়াৰ্ড পালো হেতু হল আনপ্ৰুভেন ক্লেইম আসলতে এই থিওৰিটো পানীৰ যে মেমৰি আছে থিওৰিটো কন্ট্ৰভাৰ্চিয়াল মানে কিছুমানে মানি লয় কিছুমানে মানি নলয় আজি ডিম্পুদা ভিডিঅ'টোত কিহৰ কাৰণে মানি লয় কোনে কোনে প্ৰমাণ কৰিলে সেইখিনি ক'লে এইটো ভিডিঅ'ত মই কিহৰ কাৰণে মানি নলয় বা থিওৰিটো কিহৰ কাৰণে ভুল হ'ব পাৰে সেইটো বিষয়ে ক'ব গৈ আছো প্ৰথমতে কৈলো যে এইটো কোনো ধৰণৰ কন্ট্ৰভাৰ্চিয়াল ভিডিঅ' নহয় টপিকটোৱে কন্ট্ৰভাৰ্চিয়াল ইয়াৰ দুটা সাইড আছে এটা সাইড যে ডিম্পু বৰুৱাই দেখুৱাই দিছে এতিয়া মই আনটো সাইড মই দেখুৱাব গৈ আছো যে পানীৰ কিহৰ কাৰণে মেমৰি নাই বুলি বহুতে ক'ব খোজে মানে চাওক মাছাৰু ইমোটো নামৰ এজন জাপানিজ ৰাইটাৰে এখন কিতাপ পাবলিশ কৰিছিল তাৰ আগতে তেওঁ এটা পৰীক্ষা চলাইছিল পানীৰ ওপৰত যে পানীৰ মেমৰি আছে নিজে চলাইছিল যে পৰীক্ষাটো চলাই উঠি তেওঁ এটা আৰ্টিকল প্ৰকাশ কৰিছিল এখন আলোচনীখন কিন্তু সাইন্টিফিক আলোচনী নহয় এনে যেন তেন এখন আলোচনীত আৰ্টিকল প্ৰকাশ কৰি তাৰ পিছত তেওঁ এখন কিতাপ লিখিলে কিতাপখনত তেওঁ উল্লেখ কৰিলে যে এই পানীৰ মেমৰি আছে এই কথাটো আৰু কিতাপখনৰ নাম আছিল দা হাইডেন মেছেজ ইন ৱাটাৰ কিতাপখন বহুত বেছি জনপ্ৰিয় হৈ গ'ল আৰু সব মানুহে তেতিয়া এই পানীৰ মেমৰি থকা কনসেপ্টটো মানে প্ৰথমবাৰৰ কাৰণে গম পালে তেতিয়া বহুত সাইন্টিষ্টে তেওঁৰ সেই থিওৰিটোক মানে অপোজ কৰিলে মানে সেই থিওৰিটো যে ভুল সেই কথাটো তেওঁলোকে প্ৰমাণ কৰিলে কিহৰ কাৰণে প্ৰমাণ কৰিলে বা কেনেকৈ প্ৰমাণ কৰিলে মই এটো কথাকে এতিয়া ক'ব গৈ আছো চাওক যিজন ৰাইটাৰে এই আৰ্টিকলটো লিখিছিল তেওঁ কোনো ধৰণৰ সাইন্টিষ্ট নহয় তেওঁ সায়েন্সৰ লগত কোনো লেনদেনে নাছিল তেওঁ আছিল এজন বিজনেছমেন তাৰ পিছত নিজাকে এটা সাইন্টিফিক কিবা এটা ৰিসাৰ্চ কৰিলে তাৰ পিছত তেওঁ এটা আৰ্টিকল প্ৰকাশ কৰিলে তাৰ পিছত কিতাপ লিখিলে প্ৰথম কথাটো হ'ল যে তেওঁ কোনো ধৰণৰ সাইন্টিষ্টে নহয় আৰু দ্বিতীয় কথাটো হ'ল তেওঁ সেই টপিকটো মানে তেওঁ যেটো ৰিসাৰ্চ কৰিছিল সাইন্টিফিক আলোচনীত তেওঁ প্ৰকাশ কৰা নাছিল এখন বেলেগ এখন আলোচনীত প্ৰকাশ কৰিছিল আৰু সাইন্টিফিক কমিউনিটিৰ আগত তেওঁ হেতু প্ৰমাণ কৰি দেখুৱাব পৰা নাছিল গতিকে সাইন্টিফিক কমিউনিটিয়ে এতিয়াও মানি নলয় যে পানীৰ মেমৰি আছে এতিয়ালৈকে মানি লোৱা নাই সাইন্টিফিক কমিউনিটি হল সাইন্টিষ্টৰ এখন কমিউনিটি আৰু য'ত সাইন্টিষ্ট বিলাকে মানে কি কৰে কন্টাক্টত থাকে তেনেকুৱা ধৰণৰ এখন কমিউনিটি তাকে কয় সাইন্টিফিক কমিউনিটি তাৰ পিছত কথাটো হল কি তেওঁ যেটো ৰিসাৰ্চ কৰিছিল সেই ৰিসাৰ্চটো বেডলি ডিজাইন মানে বেয়াকে ডিজাইন কৰিছিল বুলি বহুত সাইন্টিষ্টে ক'ব খোজে বেয়াকে ডিজাইন মানে কি তেওঁৰ পৰীক্ষাটো কেনেকুৱা ধৰণৰ আছিল তেওঁ পানী এটা নিগেটিভ ভাইব থকা পৰিৱেশত মানে এটা বেয়া পৰিৱেশত থৈ দিছিল য'ত মানে কিছুমান নিগেটিভ থট গৈ থাকে আৰু অলপ পানী তেওঁ পজিটিভ ভাইব থকা পজিটিভ থট থকা এঠাইত থৈ দিছিল এটা পৰিৱেশত থৈ দিছিল কিছুদিন পিছত তেওঁ পৰীক্ষা কৰি দেখিলে যে য'ত নিগেটিভ ভাইব আছিল নিগেটিভ থট আছিল সেই পানীখিনিয়ে এটা বেয়া ধৰণৰ দেখিবলৈ বেয়া ধৰণৰ ষ্ট্ৰাকচাৰ ফৰ্ম কৰে আৰু যিখিনি পজিটিভ থট থকা পানী সেই পানীখিনিয়ে দেখিবলৈ এটা ধুনীয়া ষ্ট্ৰাকচাৰ ফৰ্ম কৰে তেওঁ এই পৰীক্ষাটো কৰিছিল যেতিয়া তাত পানীখিনি তেওঁ বেলেগ বেলেগ ঠাইত ৰাখিছিল তেতিয়া হিউমেন এৰৰ থকা চান্স বহুত বেছি বুলি সাইন্টিষ্ট বিলাকে ক'ব খোজে হিউমেন এৰৰ মানে কি যেতিয়া পানীখিনি থৈছিল তাত বিভিন্ন ধৰণৰ ভুল হ'ব পাৰে যেনে তাত বাহিৰৰ কিবা বেলেগ মাইক্ৰ অৰ্গানিজম লগ হ'ব পাৰে বা বেলেগ কিবা লেতেৰা বস্তু লগ হ'ব পাৰে বা পৰিৱেশৰ কিবা এটা প্ৰভাৱ পৰিব পাৰে তেনেকুৱা ধৰণৰ আৰু দ্বিতীয়তে কথাটো হ'ল পানীখিনি পৰীক্ষা কৰাৰ আগতে তেওঁ ক্ৰিষ্টেলাইজেশ্যন কৰিছিল ক্ৰিষ্টেলাইজেশ্যন মানে পানীখিনি গোটা অৱস্থালৈ আনিছিল গোটা অৱস্থালৈ নিলে পানীখিনিৰ মলিকুলবিলাকে কিছুমান ষ্ট্ৰাকচাৰ ফৰ্ম কৰে এতিয়া এই যে ষ্ট্ৰাকচাৰ যে ফৰ্ম কৰে এই ষ্ট্ৰাকচাৰটো দেখিবলৈ ধুনীয়া নে দেখিবলৈ বেয়া এইটো তেওঁৰ মতেহে ধুনীয়াটো কোনো ধৰণৰ সাইন্টিফিক ডেফিনেশ্যন নাই কিবা এটা বস্তু তেওঁৰ কাৰণে ধুনীয়া হ'লেও আমাৰ কাৰণে ধুনীয়া নহ'বও পাৰে যেনে ছোৱালী এজনী আপোনাৰ কাৰণে যদি ধুনীয়া সেই ছোৱালীজনী মোৰ কাৰণে ধুনীয়া নহ'বও পাৰে কাৰণ ধুনীয়াৰ ডেফিনেশ্যনটো চবৰ কাৰণে বেলেগ বেলেগ গতিকে তেওঁ যে উল্লেখ কৰিছে পজিটিভ থট থকা পানীখিনিৰ ষ্ট্ৰাকচাৰটো ধুনীয়া এই ধুনীয়াৰ সংজ্ঞাটো কি এইখিনিত এটা বহুত ডাঙৰ প্ৰশ্ন আহি যায় যে তেওঁৰ কাৰণেহে ধুনীয়া নে চবৰ কাৰণে ধুনীয়া আৰু দ্বিতীয়তে কথাটো হ'ল যেতিয়া ষ্ট্ৰাকচাৰ ফৰ্ম হয় এই ষ্ট্ৰাকচাৰ ফৰ্ম হোৱা কথাটো বহুত বেছি বস্তুৰ ওপৰত মানে নিৰ্ভৰ কৰে যেনে পানীখিনিৰ টেম্পাৰেচাৰ পানীখিনিত বেলেগ কিবা বস্তু আছিল নেকি সেইবিলাকৰ ওপৰত বহুত ডিপেণ্ড কৰে যদি বেলেগ বেলেগ ধৰণৰ পানী বেলেগ বেলেগ কিবা বস্তু মিহলি হৈ থকা পানীৰ ষ্ট্ৰাকচাৰটো বেলেগ বেলেগ ধৰণে ফৰ্ম হ'ব পাৰে গতিকে তেওঁ কোনো ধৰণৰ উল্লেখ কৰা নাই যে পানীখিনি একদম পিয়ৰ আছিল আৰু তাৰ পিছৰ কথাটো হ'ল যেতিয়া আমি এক্সামত যেতিয়া এনসাৰ চিটত এনসাৰ লিখো আমি কি কৰোঁ নামটো নিলিখো অকল ৰোল নাম্বাৰটো লিখো কিহৰ কাৰণে লিখো জানানে
বস্তুটো যাতে এক্সামিনাৰৰ কাৰণে বায়াস হৈ নাযায় বায়াস মানে কি তেওঁ ভাল পোৱা মানুহজনক বা ল'ৰাজনক তেওঁ বেছিকেও নম্বৰ দিব পাৰে ৰোল নম্বৰটো থাকিলে তেওঁ কাকো চিনিয়ে নাপায় গতিকে বস্তুটো বায়াস নহয় তেওঁ যেতিয়া ৰিচাৰ্চ কৰিছিল তেওঁ ব্লাইণ্ডলি ৰিচাৰ্চ কৰা নাছিল তেওঁ আগৰ পৰাই গম পাইছিল যে এইখিনি পানী পজিটিভ থট দিয়া হৈছিল এইখিনি পানীক নিগেটিভ থট দিয়া হৈছিল যেহেতু তেওঁৰ মাইণ্ডত আগৰ পৰা চলিয়ে আছিল যে পজিটিভ থট দিয়া পানীখিনি এটা ভাল দেখিবলৈ ভাল ষ্ট্ৰাকচাৰ ফৰ্ম কৰিব গতিকে তেওঁ অটোমেটিক যদিও বস্তুটো দেখিবলৈ বেলেগ ধৰণে আছিল তেওঁৰ মাইণ্ডত আহি যাব যে ষ্ট্ৰাকচাৰটো ধুনীয়া মানে তেওঁ সেই বস্তুটো বায়াস হৈ গৈছিল ব্লাইণ্ডলি নাছিল যিকোনো ৰিচাৰ্চ ব্লাইণ্ডলি হ'ব লাগে তেওঁ আগৰ পৰাই গম পাইছিল যে এইখিনি পানীত পজিটিভ থট দিয়া আছে গতিকে এইখিনি পানীত হয়তো এটা ভাল ষ্ট্ৰাকচাৰ আহিব পাৰে গতিকে বস্তুটো তেওঁ ধুনীয়াই দেখিছে এগিলাস পানীত আমি অকণমান নিমখ মিহলাই দিছো দি পেলাই 10 জন মানুহক খাব দিছো 9 জনে যদি বস্তুটো মিঠা বুলি কয় আপোনাৰো মিঠা মিঠাই লাগি যাব কাৰণ বেলেগৰ কথাই বা আমাৰ সাৰাউণ্ডিংছৰ কথাই আমাৰ মানে মাইণ্ডত এফেক্ট কৰে আমাৰ ওপৰত প্ৰভাৱ পেলায় গতিকে তেওঁ ৰিচাৰ্চটোত তেনেকুৱা বায়াস হোৱাৰ চান্স বহুত বেছি বুলি সাইন্টিষ্ট বিলাকে ক'ব খোজে আৰু তাৰ পিছৰ যেটো মেইন কথাটো হ'ল এজন উইলিয়াম ৰাভেলিনে নামৰ এজন বায়োকেমিষ্টে তেওঁৰ এই ৰিচাৰ্চটোৰ ওপৰত কমেন্ট কৰি কৈছিল যে এটো কেতিয়াও সম্ভৱে নহয় পানীৰ মেমৰি আছে তাৰ উপৰি জেমছ ৰান্ডি নামৰ এজন সাইন্টিষ্টে তেওঁ $1 মিলিয়ন পাৰানৰ্মেল শ্ব'লে ইনভাইট কৰিছিল এটো এনেকুৱা ধৰণৰ এটা শ্ব' য'ত অকমান পাৰানৰ্মেল টাইপ মানে অপ্ৰাকৃতিক কিবা এটা যদি তেওঁ প্ৰমাণ কৰি দেখুৱাব পাৰে $1 মিলিয়ন প্ৰাইজ পায় কিন্তু তেওঁ তাত নগল কিহৰ কাৰণে নগল এটা ডাঙৰ প্ৰশ্নবোধক হয়তো তেওঁ ৰিচাৰ্চটো আকৌ এবাৰ কৰি দেখুৱাবলৈ ভয় কৰিছিল কাৰণ ৰিচাৰ্চটো তেওঁ কিবা গেম্বলিং আছিল হয়তো এইখিনিয়া কথা বহুত মানুহে ৰিচাৰ্চ কৰে আৰ্টিকল পাবলিশ কৰে জাস্ট হেৰি পাবৰ কাৰণে নেম ফেম পাবৰ কাৰণে বা মানুহ এজন চৰ্চালৈ আহিব পাৰে কাৰণে যদি তেওঁ সেই ৰিচাৰ্চটো মানুহৰ আগত বা এনেকুৱা সাইন্টিফিক কমিউনিটিৰ আগত তেওঁ যদি প্ৰমাণ কৰি দেখুৱাব পৰা নাই তেতিয়ালৈকে মানি লোৱা নহয় যে তেওঁৰ ৰিচাৰ্চটো শুদ্ধ বা তেওঁ যেটো কথা প্ৰমাণ কৰিছে সেইটো শুদ্ধ বুলি মানি লোৱা নহয় গতিকে যেহেতু এই জাপানিজ ৰাইটাৰ মাসাৰু ইমোটো নামৰ মানুহজনে মানুহ বুলি কৈছো সাইন্টিষ্ট বুলি কোৱা নাই কাৰণ তেওঁ সাইন্টিষ্ট নহয় এই মানুহজনে যেহেতু এই সাইন্টিফিক কমিউনিটিৰ আগতে হওক বা আন মানুহৰ আগতে হওক প্ৰমাণ কৰি দেখুৱাব পৰা নাই এতিয়ালৈকে যে দ্বিতীয়বাৰৰ কাৰণে যাতে প্ৰমাণ কৰি দেখুৱাব পৰা নাই যে পানীৰ মেমৰি আছে গতিকে এতিয়ালৈকে কোনো মানি লোৱা নাই এই কথাটো এতিয়াও কন্ট্ৰভাৰ্চিয়েল হৈ আছে গতিকে একদম ব্লাইণ্ডলি আমি মানি লোৱাটো ভুল হ'ব যে পানীৰ মেমৰি আছে কাৰণ প্ৰমাণে হোৱা নাই হয়তো ভৱিষ্যতে প্ৰমাণ হ'ব পাৰে এনেকুৱা এইটো আৰু মই এইখিনি কথাকে ক'ব গলো যে যেহেতু এজন ইউটিউবাৰে কৈ গ'ল পানীৰ মেমৰি আছে কিন্তু যেহেতু বিষয়টো কন্ট্ৰভাৰ্চিয়েল মই তাৰ বেলেগ এটা সাইডো আপোনালোকৰ আগত দাঙি ৰইলো এতিয়া আপোনালোকৰ কথা আপোনালোকে কোনটো বিশ্বাস কৰে আপোনালোকে ইন্টাৰনেটত সাৰ্চ কৰি চাওক প্ৰথমতে আহিব আনপ্ৰভেন ক্লেইম কিছুমানে মানে কিছুমানে নামানে এইখিনি আৰু লগ পাম নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই